কৈ দিব লাগিবনে চিনি পায় নাই তেওঁ নিয়মটো আছে আমাৰ নিশিতা গোস্বামী বাইদেউ আমাৰ কঠীয়া উঠিছে এইখন মানে ফটো থাকিব লাগিব হয় হয় হয়
আজি বহাগৰ প্ৰথম দিনটোত বহাগ বিহুৰ সেৱা জনাইছোঁ, ওলগ যাচিছোঁ। সকলোৰে যাতে ভাল হয়, বছৰটি ভালকৈ পাৰ হয় তাকে আশা কৰিছোঁ। ইয়ালৈ চতিয়ালৈ আহিলোঁ, প্ৰথম দিনটো ইয়াত কটালোঁ। চতিয়া বহাগী মেলাত আজি অংশগ্ৰহণ কৰিলোঁ। এক অভূতপূৰ্ব এক মানে মানুহৰ যিটো সমাগম বা ৰাইজৰ যিটো মৰম পালোঁ, ভবাই নাছিলোঁ প্ৰথম দিনটো এনেকৈ আশীৰ্বাদ লৈ পেলাই ঘৰলৈ উভতি যাম বুলি। বছৰটো কিজানি ভালেই হ'ব। আৰু আহি পেলাই যিজন ব্যক্তিক আজি ইয়াক লগ পালোঁ, পদ্মা হাজৰিকাদেৱ পদ্মদাই লৈ গ'ল আমাক কন্যাকাৰ যিখন ফাৰ্মলৈ। সেই কন্যাকাৰখন ভিতৰলৈ যেতিয়া গৈ আছোঁ, চাই আছোঁ, এক বেলেগ ধৰণৰ অনুভৱ হৈছে যে মানুহ এনেকৈও কাম কৰিব পাৰে, মানুহ এনেকৈও কৰ্মমুখী হ'ব পাৰে, বা মানুহ এনেকৈও সাহসী হৈ আগবাঢ়ি যাব পাৰে। এক বেলেগ এখন পৃথিৱীলৈ যোৱা যেন লাগিলে আজি। আচলতে খুব বেছি মনটো ভাল লাগিছে। আৰু তাৰ পৰা এতিয়া ইয়ালৈ আহিছোঁ, নতুন যিখন ৰেষ্টুৰেণ্ট আজি ইয়াত মুকলি হ'ল, কন্যাকা ফুড হাব। তাত মই নিজে অংশগ্ৰহণ কৰিবলৈ পাই অতি সুখী হৈছোঁ। আৰু এটাই কথা ক'ম, চতিয়াবাসী ৰাইজ এক উদাহৰণ হৈ ৰ'ব এতিয়া আমাৰ কাৰণে, অসমবাসী ৰাইজৰ কাৰণে। কাৰণ চতিয়াৰ যিখিনি এতিয়া কৰ্মৰ যিটো মই এটা কৰ্মৰ প্ৰতি যিটো মানুহৰ আগ্ৰহ দেখিছোঁ, সেইটো চাগে আমিও শিকিবলগীয়া বহুত আছে। গতিকে মই তাকে বিচাৰিম যাতে আমি সকলোৱে কাম কৰি যাওঁ, ভাল হওক সকলোৰে, কৰোণা যাতে আৰু নাহে তাকে আশা কৰিছোঁ। সকলোকে পুনৰবাৰ বিহুৰ জনপ্ৰিয় ধাৰাবাহিক বেহৰবাৰী আউটপোষ্ট এটা ডাইলগ হৈ যায়। মোৰ এতিয়া বেহৰবাৰী আউটপোষ্টৰ আপোনাৰ যিবিলাক সংলাপ আছে চব গালিয়ে পাৰি থাকোঁ। খাটনিয়াৰ শ্বাট আপ। সিহঁতি কৈছে নে হৰ মুগাৰে মুহুৰা, ঐ তাতো কৈছে নে হৰ মাকো, ঐ তাতো কৈছে নে হৰ বহাগৰ বিহুতি, ঐ নেপাতি কেনে কৈ থাকো। ধন্যবাদ। বিহুৰ শুভেচ্ছা পৰাও তোমালোকৰ লগতে সমগ্ৰ অসমবাসী ৰাইজলৈ মই ৰঙালী বিহুৰ ওলগ যাচিলোঁ যে আজিৰ দিনটো এটা পবিত্ৰ দিন। আৰু এই পবিত্ৰ দিনটোত মই অসমৰ জনসাধাৰণক শুভেচ্ছা জনাৰ উপৰিও আমি উঠি অহা প্ৰজন্মক বিশেষকৈ আহ্বান জনাইছোঁ যে কৰ্মমুখী হ'ব লাগিব, কৰ্ম সংস্কৃতিৰ জৰিয়তে উৎপাদন কৰিব লাগিব, উৎপাদন কৰাৰ জৰিয়তে আমি বজাৰখন দখল কৰিব লাগিব, আৰু তাৰ পিছত আমি অৰ্থনৈতিক ভেটি শক্তিশালী কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দেশৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমখনক গঢ় দিয়াৰ যিটো সংকল্প লৈছে, আমি তেতিয়া সফল হ'ম যেতিয়া আমি অৰ্থনৈতিক ভেটি শক্তিশালী কৰিব পাৰিম। আজি বহাগৰ পবিত্ৰ প্ৰথম দিনটোত আমি সংকল্প লওঁ আহক যে আমি কৰ্মমুখী হ'ম, আমি উৎপাদন কৰিম, আমি বজাৰ দখল কৰিম, আৰু অৰ্থনৈতিকভাৱে আমাৰ ভেটি আমি শক্তিশালী কৰিম।
গতিকে পুনৰ অসমৰ জনসাধাৰণলৈ মই ৰঙালী বিহুৰ ওলগ যাচিছোঁ। ঈশ্বৰৰ ওচৰত সকলোৰে মই মংগল কামনা কৰিছোঁ। সমন্বয় সম্প্ৰীতি এনাজৰীডাল টনকিয়াল কৰি আস্থা বিশ্বাসৰ অসমত আমি সকলোৱে বসবাস কৰোঁ। অতি কৈছে নেহৰ মুগাৰে মুহুৰা, ঐ তাতো কৈছে নেহৰৈ মাকো, ঐ তাতো কৈছে নেহৰ বহাগৰ বিহুতি, ঐ নেপাতি কেনেকৈ থাকোঁ। ধন্যবাদ।